নমস্কাৰ প্ৰিন্স পৰা ভিডিঅ' ৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আকৌ এটি নতুন ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। সাঁজ কেনেকৈ বনায়, অতি সহজ পদ্ধতিৰে সাঁজ কেনেকৈ বনায়। যেতিয়া আমাৰ বিহু হয় আৰু ন খোৱা আৰু যেতিয়া ৰোৱা লগোৱা হয়, তেতিয়া আমাৰ উপৰি পুৰুষসকলক পূজা দিয়া হয় এই দেওৰসেৰে। আহকচোন এই দেওৰসনো কেনেকৈ আমি বনাওঁ তাৰে এটি ভিডিঅ' আগবঢ়াইছোঁ। আজি এয়া সাঁজ বনাইছোঁ। এয়া সাঁজ বনোৱা পদ্ধতি। কেৰাহীতে চাউল ধুই মেলি ভাতৰ নিচিনাকৈ বনাব লাগিব, কিন্তু ভাতৰ দৰে সিজিবলৈ দিব নালাগে। চাউলটো বেছিকৈ দি পানী কমকৈ দি অলপ দেৰি এনেদৰে যিমান পাৰে সিমান আৰু অলপ জ্বলিব লাগে চাউলটো। এনেকৈ বনোৱাৰ পিছত দেখাই আছোঁ। এয়া এতিয়া আমাৰ ভাত সিজি গ'ল। এতিয়া এয়া কলহ বনোৱা প্ৰচেছ চলি আছে। এয়া কেৰাহীৰ পৰা এয়া কলপাতত এনেকৈ দি লৈছে। কলপাতখন খালি অলপ সৰু হ'ল, ডাঙৰ হ'ব লাগিছিলে। আৰু এতিয়া এয়া ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত সানি বৰোৱা আৰম্ভ কৰিব। এয়া এনেকৈ জ্বলি গ'ল। এনেকৈ জ্বলি যাবলৈ দিব লাগিব। পানী দি দিছে। এয়া ভাতৰ লগত এয়া এইটো চাউলৰ গুড়াৰ পৰা এয়া বনোৱা পদ্ধতিৰে বনাই থোৱা দবাইটো মিক্স কৰিব লাগিব। এয়া এনেকৈ ভাঙি গুড়ি কৰি ল'ব লাগিব। এয়া পিঠাকেইটা এয়া এনেদৰে গুড়ি কৰি ভাঙি ল'লে আৰু মিক্স কৰিবলৈ আৰু অলপ মিহিয়ে কৰিব লাগিব। কাগজ এখনতে এনেকৈ ভাঙি লৈছে। এয়া এতিয়া ভাত ঠাণ্ডা হৈ গ'ল। ভাত ঠাণ্ডা হ'লত এতিয়া এয়া এইখিনি পিঠাখিনি পাউডাৰ কৰি থোৱা এইখিনি এতিয়া মিক্স কৰিব। এয়া ভাতৰ লগতে এয়া পানী সেই কেৰাহীখন কোমলিবলৈ পানী দি থৈছিলে আৰু সেইখিনি এতিয়া এয়া সানি লৈছে প্ৰথমতে। এয়া এতিয়া এয়া পিঠাগুড়ি এয়া মিক্স কৰিছে। এনেদৰে এয়া সানি দিব লাগিব। আৰু কেৰাহীত যিখিনি জ্বলি যাবলৈ দিয়া সেইখিনি অলপ পানী মিক্স কৰিব লাগিব, নহ'লে ৰহিটো নোলাব নহয়। আৰু শুকানে শুকানে সানিলে ৰহিটো জলদি নহ'ব। সেইটো কাৰণে অলপ পানী মিক্স কৰি এনেদৰে চাউলৰ সেই ঔষধখিনি এনেদৰে দি আছে। যোৱাখিনি এনেকৈ আনি পিনি দি দিছে। এইখিনি কিন্তু তিতা নহ'ব, কাৰণ এইখিনি ভালহে হ'ব। ৰংটো ধুনীয়া একদম ৰহি পৰিব। চাহৰ নিচিনা ৰংটো ওলাব। এই বেছিকৈ যদি ভাতটো দেৰাই দিয়ে তেতিয়া অলপমান ৰংটো কাঢ়া হৈ যায়। আৰু এতিয়া এয়া সানি হৈ গ'ল। এনেদৰে অলপ সময় এনেকৈ ৰাখিব পাৰিলে ভাল, কিন্তু আমাৰ যিহেতু আমি কোৱাৰ্টাৰত থকা মানুহ, জেগাবিলাক কমটি, সেইকাৰণে সানি মেলি আৰু ধুনীয়াকৈ টিঙত ভৰাই দিব। এতিয়া সানি হৈ গ'ল। এনেদৰে থৈও দিব পাৰে কলপাতত এৰাতি ধুনীয়াকৈ সানি মেলি
জেগা থাকিলে, আৰু জেগা নাথাকিলে লগালগ সানি আৰু ভৰাইও দিব পাৰে। এয়া টিঙত এতিয়া এয়া ভৰাব। এয়া আৰু এনে ভৰাই থ'লে ভাল, কাৰণ এইটো কক্ৰচ বা কিবাকিবি বগাবও পাৰে। এইটো কাৰণে মানে ভৰাই ৰাখিলে ভাল হয়, মানে খোৱা বস্তু আৰু এনেকৈ মুকলিকৈ ৰখাতকৈ মুকলিকৈ সেনেকৈও নাৰাখে, মানে কলপাত দি ওপৰত ঢাকি ৰাখিব লাগিব। এতিয়া ভৰাই আছে। এসপ্তাহলৈকে আৰু এইটো চুব নালাগে। চুলে মানে মানুহৰ হাত এতিয়া সানি থকাটো বেলেগ, আৰু পিছত চুই দিলে মানে টেঙা টেঙা হ'ব, ৰহীটো ভাল নহ'ব। এতিয়া আৰু একদম নোচোৱাকৈ আৰু ধুনীয়াকৈ গোন্ধ আহিব। যেতিয়া ভাল ৰহি ওলাব, ধুনীয়া গোন্ধ একদম ওলাই থাকিব। আমাৰ যেতিয়া মৃতকৰ কৰ্ম কৰে, উপৰিপুৰুষসকলক মানে বিহু হ'লে মৃতকত দিব লাগে। এনেই ঘৰত খাবলৈ নাৰাখিলেও তাৰমানে বিহু হ'লে মানে বা কিবাকিবি উৎসৱ হ'লে মানে মৃতকৰ নামত তাৰমানে এই ৰহিখিনি লাগিবই। এয়া কলহ সানি হৈ গ'ল। এতিয়া এয়া টিঙত ভৰালে, আৰু এয়া এসপ্তাহৰ পিছত আৰু ৰহি ওলাব, ধুনীয়াকৈ খাব পৰা হ'ব। এয়া এনেকুৱা প্লাষ্টিকৰ টিঙত থ'লেই হৈ যাব। বেলেগ এনেই এলুমিনিয়ামত থ'লে বেয়াহে হয়। ফাইনেলি এসপ্তাহ হৈ গ'ল। আমাৰ সাজ বনাই ৰাখি থোৱা এই টিংটো আপোনালোকে হয়তো চিনি পাইছেই। আৰু এতিয়া চাওঁচোন কেনেকুৱা হৈ আছে। এয়া ঢাকনা খুলিছোঁ। এইয়া ইমান ধুনীয়া ৰস, এয়া ৰহি ইমান ধুনীয়াকৈ ওলাই আছে। এয়া গোন্ধটো আপোনালোকক দিব পৰা হ'লেতো কথাই নাছিলে। এতিয়া দেখাই দিছোঁ আৰু। এয়া বিক্ৰী কৰিবলৈ বুলি নহয়, এয়া ঘৰুৱা আমাৰ মৃতকসকলৰ পূজাত ব্যৱহাৰ কৰিবলৈ কাৰণে বনোৱা হৈছে। এয়া এসপ্তাহৰ পিছত ইমান ধুনীয়া ৰং উঠিছে। এয়া ৰহি হৈ গ'ল। সাজ এয়া এনেকুৱা ধুনীয়া কালাৰ উঠিলে। এয়া এতিয়া এনেধৰণে এয়া হৈ গ'ল।